ৰ'ব ভিডিঅ'টো সম্পূৰ্ণ চাইছো কিমাননো ঘৰত সোমাই থাকিব সেইবাবে অলপ ওলাই আহিছো এয়া দেখিছেনে আমাৰ যোৰহাটৰ জাপানীজ ঘৰ বুলি নাভাবিব আকৌ এয়া আমাৰ চুকাফা অহা দেৰি হোৱাৰ বাবে গেটখন মাৰি থলে দূৰৰ পৰা একেবাৰে যেন জাপানীজ ঘৰৰ দৰে লাগিছে আহি আকৌ কাজিৰঙা ইউনিভাৰ্চিটিৰ ওচৰ পালোহি মাজতে ৰখি আকৌ চাহ উইথ চিকেন পকৰা খাওঁ বুলি ৰখিলো এয়া আমাৰ চাহ ৰেডি বাট দুখৰ কথা যে আমাৰ চাহৰ লগত খাবলৈ কোনো ফ্ৰাইড চিকেনৰ অপশ্যন নাছিল কি কৰিব আৰু চাহৰ লগততো কিবা খাবই লাগিব সেইবাবে চেনা পেকেট তাকে লৈ ললো আৰু ভিডিঅ' নবনাও দেই বেয়া চেয়া নাপাব নহ'বা মই এইকেইটা নমাই থৈ গুচি যাব এইকেইটাই আমিয়ে খাবলৈ পোৱা নাই তহঁতি আকৌ ক'ৰ পৰা আহিলি এই খাই আকৌ মই কোৱা নাই এই ভণ্টিজনীয়ে কৈছে ইয়াৰ ভিতৰত আকৌ ফুচকাৱালা কোনটো ধৰিবই নোৱাৰে এইখন বৰ্তমান যোৰহাটত ভাইৰেল হৈ থকা আমাৰ নেহেৰু পাৰ্ক আহিম দিয়ক কোনোবা এদিন সময় পালে তেতিয়ালৈকে অলপ নিব্বানিব্বিবোৰো কমিলো ইয়াত দেখিছেনে মোৰ অৱস্থা অলপমান ওলাই যাওঁ বুলি কৈ আকৌ গোটেই টাউন ঘূৰালৈ গৈ ইয়াত যদি আমাৰ অৰ্চিত চৰি ৰুদ্ৰ চিনেমাখন যদি লগাই থলেহেঁতেন হলত যোৱাৰ খৰচকে কমিলেহেঁতেন তাত মানুহৰ ভিৰ দেখি আমি জিবি কলেজৰ কাষৰ পালোহি ফুচকা মুঠতে খামেই ফুচকা খোৱাৰ মজা আকৌ ইহঁতকেইটাহে উঠাইছে কি কৰিবা আৰু গাইজ আমি চিংগল মানুহতো এনেকে আহিছো আৰু দুখ দাই নধৰিব দেই দিনতে ওলাই যোৱা দেখিছেনে বাৰু গাইজ আহোঁতে আকৌ ৰাতিয়ে হ'লগৈ আজিলৈ আহিছো দিয়ক আকৌ অন্য এটা ভিডিঅ'ত লগ পাম